ব্যস্ততাপূৰ্ণ সময়সূচীৰ বাবে এতিয়া আমাৰ সকলোৰে জীৱনশৈলীৰ অৱনতি ঘটিছে, যাৰ ফলত আমাৰ বয়স গড় আয়ুষতকৈ বহুগুণে হ্ৰাস পাবলৈ ধৰিছে। ইয়াৰ মূলতে হৈছে আমাৰ খাদ্যৰুচি সঠিক নোহোৱাৰ ফলস্বৰূপেই ৰোগবোৰে আমাৰ শৰীৰক আগুৰি ধৰে। ফলত বহু কম বয়সতে বহু লোকে এই পৃথিৱী চিৰকালৰ বাবে এৰিবলগীয়া হৈছে। কিন্তু কিছুমান খাদ্যই আপোনাক এই অনাকাংক্ষিত সমস্যাৰ পৰা মুক্তি দিব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিতৌ এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে যদিহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। চিয়া চিডছ হৈছে অমেগা 3 এচিড, যথেষ্ট প্ৰটিন আৰু আঁহ সমৃদ্ধ। চিয়া চিডে কেৱল ওজন হ্ৰাস কৰাত সহায় কৰাই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও ই বহু উপকাৰী। গতিকে জীৱনটো যদি দীঘলীয়াকৈ উপভোগ কৰিবলৈ বিচাৰে ইয়াক খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব। দ্বিতীয়তে হৈছে দৈয়ে পাচনতন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে, সেয়েহে দৈক উত্তম আহাৰ বুলি গণ্য কৰা হয়। সদায় দৈ খোৱাৰ আৰম্ভ কৰক আৰু সুস্বাস্থ্য হৈ থাকক। সেউজীয়া শাক পাচলিবোৰ এণ্টি অক্সিডেণ্টেৰে সমৃদ্ধ। ই আপোনাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা শক্তিশালী কৰি আপোনাৰ শৰীৰক ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে। নম্বৰ 4, অলিভ অইল বা জলফাইৰ তেল আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই ৰক্তচাপ আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰি ৰখাত যথেষ্ট সহায় কৰে। নম্বৰ 5, হালধি হৈছে আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। হালধিৰ প্ৰদাহ প্ৰতিৰোধী গুণাগুণ আছে যি আলজাইমাৰ আৰু কৰ্কট ৰোগৰ দৰে ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। সেয়েহে হালধিকো আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰি ৰাখিব। নম্বৰ 6, কফি। বহুতো অধ্যয়নত ইতিমধ্যে প্ৰমাণিত হৈছে যে কফিয়ে দীৰ্ঘম্যাদী ৰোগৰ আশংকা হ্ৰাস কৰে, কিন্তু ইয়াক সঠিক পৰিমাণত গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। অন্যথা ই আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। ইয়াৰ বাহিৰেও আপোনাৰ আহাৰত আভাকাডো, ব্লুবেৰী, এমুঠি বাদাম, নহৰু, আদা, বিভিন্ন ফলৰ ৰস আদি অন্তৰ্ভুক্ত কৰি আপুনি শৰীৰক ৰোগমুক্ত কৰি ৰাখিব পাৰে। তদুপৰি দৈনিক যথেষ্ট পৰিমাণে পানী খাব যাতে বিষাক্ত উৎপাদনবোৰ আপোনাৰ শৰীৰৰ পৰা ওলাই যায়। সেয়ে যদি আপুনি গোটেই জীৱন স্বাস্থ্যৱান হৈ থাকিব বিচাৰে তেন্তে সদায় স্বাস্থ্যকৰ খাদ্য খাব আৰু দিনটোত কিছু সময় উলিয়াই ব্যায়াম, যোগ তথা খোজ কাঢ়িব। এইবাৰ আলোচনা কৰিম ৰাতিপুৱা শুই উঠি আপুনি কি কৰিব লাগে আৰু কি কৰিব নালাগে। ৰাতি ভালদৰে টোপনি যোৱাৰ পিছত ৰাতিপুৱা উঠি গোটেই দিনটোৰ কাম কৰাৰ বাবে শৰীৰটোৱে শক্তি লাভ কৰে। ইয়াৰ লগতে ৰাতিপুৱা আমি কৰা কামে আমাৰ দিনটোৰ কাৰ্যকলাপ বহুখিনি প্ৰভাৱ পেলায়। সেয়েহে স্বাস্থ্যৱান হৈ থাকিবলৈ ৰাতিপুৱা ভাল অভ্যাস থকাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বিপৰীতে এনে কিছুমান অভ্যাস আছে যিয়ে স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। স্বাস্থ্যৰ সৈতে সম্পৰ্কিত পোৱাৰ এনে কিছুমান ভাল আৰু বেয়া অভ্যাসৰ বিষয়ে আজি সবিশেষ আলোচনা কৰিম। আপুনি ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰক। দিনটো ভালদৰে পাৰ কৰিবলৈ ৰাতিপুৱা সোনকালে উঠাটো খুবেই দৰকাৰী। বিশেষকৈ সূৰ্যোদয়ৰ আগতে উঠিব পাৰিলে খুবেই ভাল। ই আপোনাক গোটেই দিনটো সতেজ অনুভৱ কৰোৱাৰ লগতে বহু ৰোগৰ পৰা সুৰক্ষাও দিয়ে। সোনকালে উঠিলে আপুনি গোটেই দিনটোত বহু কাম কৰিব পৰাকৈ অধিক সময় পাব। ৰাতিপুৱা তামৰ পাত্ৰত পানী খাব। তামৰ পাত্ৰত পানী খালে কেলচিয়াম, আইৰণ, জিংক, এণ্টি অক্সিডেণ্ট, এণ্টিবেক্টেৰিয়া আদিৰ দৰে গুণ পোৱা যায়। সেয়েহে ৰাতিপুৱা তামৰ পাত্ৰত খোৱা পানী শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। ই পেটৰ সমস্যাসমূহ আঁতৰ কৰি উন্নত শৰীৰ বিকাশ কৰাত সহায় কৰে। যোগ আৰু ধ্যান কৰক। জীৱনটো স্বাস্থ্যৱান হৈ উপভোগ কৰিবলৈ যোগ আৰু ধ্যান হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প। সেয়েহে সদায় ৰাতিপুৱা মুকলি বতাহত আধা ঘণ্টাৰ বাবে যোগ আৰু ধ্যান কৰিব লাগে। ই মনক শান্ত কৰি শৰীৰক আৰু মানসিক উন্নত বিকাশত সহায় কৰে। তদুপৰি যোগ আৰু ধ্যান কৰিলে খং নিয়ন্ত্ৰণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। আনহাতে নিয়মিত ধ্যান কৰিলে মুখমণ্ডললৈ এক প্ৰাকৃতিক উজ্জ্বলতা নামি আহে। তেল মালিচ। ৰাতিপুৱা শৰীৰত তেল মালিচ কৰিলে ছিদ্ৰবোৰ খোলে আৰু উন্নত ৰক্ত সঞ্চালন হয়, যাৰ ফলত ছালখনে গভীৰ পুষ্টি লাভ কৰে। সেয়েহে গা ধোৱাৰ আগতে দৈনিক তেল মালিচ কৰাটো অভ্যাসত পৰিণত কৰিব লাগে। ৰাতিপুৱা দৈ খাব লাগে। দৈ খোৱাটো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। দৈ খালে শৰীৰৰ পৰা ভাগৰ, দুৰ্বলতা নাইকিয়া হয় আৰু গোটেই দিনটো উদ্যমী অনুভৱ কৰাত সহায় কৰে।
পুষ্টি আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণেৰে সমৃদ্ধ দৈয়ে শৰীৰত পানীৰ অভাৱো দূৰ কৰে। এতিয়া আলোচনা কৰিম ৰাতিপুৱা কি কি কৰিব নালাগে। কফি গ্ৰহণ। ৰাতিপুৱা খালী পেটত কফি খোৱা পৰিহাৰ কৰিব লাগে। ইয়াত থকা উৎপাদনবোৰে শৰীৰৰ ওজন বৃদ্ধি কৰাৰ লগতে পাকস্থলী সম্পৰ্কীয় ৰোগৰ বৃদ্ধি কৰে। ৰাতিপুৱা আহাৰ গ্ৰহণ নকৰা। বহুতো মানুহে ৰাতিপুৱা নোখোৱাকৈ কামলৈ যায়, কিন্তু ইয়াৰ ফলত শৰীৰটো লেহেমীয়া আৰু দুৰ্বল হয়। ৰাতিপুৱা স্বাস্থ্যকৰ আহাৰ খালে শৰীৰটোক গোটেই দিনটোৰ বাবে শক্তি প্ৰদান কৰে। ইয়াৰ লগতে এই আহাৰে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। সেয়েহে কেতিয়াও ৰাতিপুৱা আহাৰ গ্ৰহণ নকৰাকৈ থাকিব নালাগে। অধিক মছলাযুক্ত তেলজাতীয় খাদ্য গ্ৰহণ কৰা। ৰাতিপুৱা আহাৰত অধিক মছলাযুক্ত আৰু তেলজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক। ইয়াৰ ফলত শৰীৰত ওজন বৃদ্ধি আৰু অসফলতাই দেখা যায়। সেয়েহে ৰাতিপুৱা আহাৰত আটাইতকৈ স্বাস্থ্যকৰ আৰু পুষ্টিকৰ হ'ব লাগে, যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু গোটেই দিনটো শৰীৰটোৱে শক্তি লাভ কৰে। ধূমপান। ৰাতিপুৱা সাৰ পোৱাৰ পাছতে বহু লোকৰ ধূমপান কৰাৰ অভ্যাস আছে। ই শৰীৰৰ যথেষ্ট ক্ষতি কৰে। সেয়েহে ৰাতিপুৱা বা যিকোনো সময়তে ধূমপান পৰিহাৰ কৰিব লাগে। ধূমপান কৰাৰ ফলত শৰীৰত কৰ্কট ৰোগৰ কোষ বিকশিত হয়, যাৰ ফলত এই ধৰণৰ গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা দ্ৰুতগতিত বৃদ্ধি হয়। এইবাৰ আলোচনা কৰিম তিয়ঁহ খোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী। সকলো সময়তে বজাৰত উপলব্ধ অতি উপকাৰী এবিধ উত্তম খাদ্য সামগ্ৰী হৈছে তিয়ঁহ। তিয়ঁহক পাচলিৰ শাৰীত ধৰা হয় যদিও ই প্ৰকৃততে এবিধ ফলহে। বহুত উপকাৰী পুষ্টিৰে সমৃদ্ধ তিয়ঁহ। তিয়ঁহত এনে কিছুমান যৌগ আৰু এণ্টিঅক্সিডেণ্ট আছে যি বহু ৰোগৰ চিকিৎসা তথা প্ৰতিৰোধৰ অতি দৰকাৰী বুলি গণ্য কৰা হয়। তিয়ঁহত কেলৰিজ যথেষ্ট কম পৰিমাণে থাকে। তদুপৰি ইয়াত যথেষ্ট পৰিমাণৰ পানী আৰু দ্ৰৱণীয় আঁহ থাকে, যাৰ বাবে শৰীৰটোক হাইড্ৰেটেড কৰি ৰখা আৰু ওজন হ্ৰাস কৰাত তিয়ঁহে যথেষ্ট সহায় কৰিব পাৰে। তিয়ঁহৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে আমি বহুতো কথা নাজানো। আজি এই ভিডিঅ'টিৰ জৰিয়তে তিয়ঁহৰ বিশেষ কিছুমান গুণৰ বিষয়ে আলোচনা কৰিম। পুষ্টিৰ পৰিমাণ অধিক। তিয়ঁহত অতি কম পৰিমাণৰ কেলৰি থকাৰ লগতে বহু দৰকাৰী ভিটামিন আৰু খনিজ পদাৰ্থ আছে। তদুপৰি তিয়ঁহত পানীৰ পৰিমাণ অধিক। কিন্তু তিয়ঁহ স্বাস্থ্যৰ উপকাৰিতাসমূহ লাভ কৰিবৰ বাবে ইয়াক সদায় বাকলিৰ সৈতে খাব লাগে। তিয়ঁহৰ বাকলি গুচাই দিয়াৰ ফলত আঁহৰ পৰিমাণ হ্ৰাস হৈ যায়। তিয়ঁহ এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। তিয়ঁহ এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, যাৰ ফলত ই কৰ্কট ৰোগ, হৃদযন্ত্ৰ, হাঁওফাঁওকে ধৰি শৰীৰৰ বিভিন্ন অংগক সুস্থ কৰি ৰাখিব পাৰে। তিয়ঁহে শৰীৰটোক লাগতিয়াল পানী যোগান ধৰে। পানী শৰীৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই। তিয়ঁহ আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিলে ই পানীৰ এক ভাল উৎস হ'ব। তিয়ঁহত 96% পানী থাকে, যাৰ বাবে তিয়ঁহ খালে ই শৰীৰটোক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। ওজন হ্ৰাস কৰাত সহায় কৰে তিয়ঁহে। তিয়ঁহত নামমাত্ৰহে কেলৰি থাকে, যাৰ বাবে ই ওজন হ্ৰাস কৰিবলৈ বিচৰাজনৰ বাবে এক উত্তম খাদ্যত পৰিণত হ'ব পাৰে। আনহাতে ইয়াত পানীৰ পৰিমাণ বহু বেছি হোৱাৰ বাবেও ই ওজন হ্ৰাস হোৱাত সহায় কৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ কথাখিনিৰ পৰা আপুনি যথেষ্টখিনি উপকৃত হ'ব। যদিহে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে, তেন্তে আপোনাৰ লগতে আন 10 জনো উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।